তো নমস্কাৰ DWৰ পৰা এখন ভাল গুৰুত্বপূৰ্ণ নোটিছ আহিল যিহেতু 5550টা LP আৰু EP পদৰ কাৰণে ফাৰ্ষ্ট ডকুমেণ্ট ভেৰিফিকেশ্যন, ছেকেণ্ড ফেজ অফ ডকুমেণ্ট ভেৰিফিকেশ্যন, থাৰ্ড ফেজ অফ ডকুমেণ্ট ভেৰিফিকেশ্যন সকলোবোৰ হৈ গ'ল। এতিয়া নোটিছখন দিছে যে যিসকল কেণ্ডিডেটৰ নাম ভেৰিফিকেশ্যনত অহা নাই, ভেৰিফিকেশ্যন লিষ্টত অহা নাই, তেওঁলোকৰ নাম ফাইনেল মেৰিট লিষ্টত আহিব যদি মাৰ্ক ভাল থাকে আৰু সিহঁতে চাকৰি পাব। এই কথাটো আজি স্পষ্টকৰণ কৰিলে DWয়ে। তো আপোনালোকে স্ক্ৰীনত চাব পাৰে নোটিছখন দিয়াই আছে। যেহেতু বহুতো কেণ্ডিডেটৰ নাম অহা নাই প্ৰফেশ্যনেল মেৰিট লিষ্টত, সেইকাৰণে বহুতো কেণ্ডিডেট DW অফিচত ভিজিট কৰি আছে আৰু সিহঁতে কৈ আছে সিহঁতৰ মনৰ কথা যে সিহঁতৰ নামটো কিয় অহা নাই, কি বেচিছত ডকুমেণ্ট ভেৰিফিকেশ্যন চলি আছে। তো সেইকাৰণে নোটিছখন পাব্লিছ কৰিছে। তো আৰু আপোনালোকে স্ক্ৰীনত চাই লওক, ইয়াত ভালদৰে লিখাই আছে, ইট ইজ অলছ' টু বি মেনশ্যন ডেট দ্য পাব্লিছ list are only for physical document verification and the mere presence of name of candidates in the provisional document verification list does not qualify them for the final merit list। তো আপোনালোকৰ নাম প্ৰফেশ্যনেল মেৰিট লিষ্টত আহিছে কাৰণে যে আপোনালোকৰ নামটো ফাইনেল মেৰিট লিষ্টত আহিব এই কথা নহয়। তো আৰু লাষ্টত আপোনালোকে দেখিব পাইছে বোল্ডত লিখি দিছে লাষ্ট পেৰাগ্ৰাফ, therefore even after knowing the above criteria, if any candidate still has any specific grievance, he or she may visit the office as follows with supporting document on the date and time as mentioned below। ডেট দি আছে 18 and 19 জুলাই, টাইম দি আছে ৰাতিপুৱা 11টাৰ পৰা আবেলি 4টা বজালৈ, কনফাৰেন্স অফ ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম কাহিলীপাৰা গুৱাহাটী। তাৰমানে DWয়ে স্পষ্ট কৰিলে যে আমিতো নোটিছ দি আপোনালোকক জনালোঁ কি ক্ৰাইটেৰিয়াত ফাইনেল মেৰিটত নাম আহিব, তথাপি যদি আপোনালোকৰ কোনো কমপ্লেইন থাকে তেনেহ'লে আপোনালোকে 18 আৰু 19 জুলাইত DW অফিচত ভিজিট কৰিব পাৰে আপোনালোকৰ ডকুমেণ্ট লৈ আৰু আপোনালোকে ভেৰিফিকেশ্যন কৰি আহিব পাৰে। কিন্তু আপোনালোকে যদি নাযায় তথাপিও হ'ব। তো আপোনালোকে চেনেলটোত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তাৰমানে আপোনালোকৰ যদি মাৰ্ক ভাল থাকে তেনেহ'লে আপোনালোকৰ নামটো প্ৰফেশ্যনেল মেৰিট লিষ্টত নাহিলেও ফাইনেল মেৰিট লিষ্টত আহিব আৰু আপোনালোকে জব পাব। তো এইটো আপোনালোকৰ কাৰণে বহুত ভাল খবৰ। ধন্যবাদ।